প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল আজি। সেইটো আপডেট হ'ল, যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। ইতিমধ্যে কিন্তু যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে। যদি আপোনালোকৰ জিঅ'টেক হৈছে, তেনেহ'লে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাইছে নে সোমোৱা নাই, কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। চাই লওক কেনেকৈ চেক কৰিব চৰকাৰী ঘৰৰ ইনষ্টলমেণ্ট, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYG.NIC.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে নম্বৰত দিয়া থাকিব আৱাসত ক্লিক কৰিব। তাৰপিছত ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো ছাৰ্ভিচৰ নাম ইয়াত দিয়া আছে এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত ABCD অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব, ইয়াত যিটো এপ নম্বৰ অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 4 নম্বৰ অপশ্যন দিয়া আছে FTO ট্ৰানজেকশ্যন চামাৰি। এতিয়া আপোনালোকে এপৰ 4 নম্বৰ অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 4 নম্বৰ অপশ্যন দিয়া আছে, আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত সকলো অপশ্যন চিলেক্ট কৰা আছে। আপোনালোকে ইয়াত আৰু একো চিলেক্ট কৰিব নালাগে। ইয়াত চাব 4 নম্বৰত দিয়া থাকিব অল ষ্টেট, আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ইয়াত আপোনালোকে ফাৰ্ষ্ট ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাবলৈ, ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। আপোনালোকে ইয়াত চাবলৈ, ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। আপোনালোকে ইয়াত চাবলৈ, ইয়াত আপোনাৰ পঞ্চায়ত নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত কিছুমান অপশ্যন আহি যাব। যিহেতু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে চেক কৰিব যে আপোনালোকৰ কোনটো একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে বা আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। অলপমান তলত আহি যাব, ইয়াত চাব দিয়া থাকিব অফ চেণ্ড টু বেংক। আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব চেণ্ড টু বেংক। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে মাইনাছ প্লাছ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া ফাৰ্ষ্ট আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। তাৰপিছত আপোনাৰ ইয়াত ব্লকৰ নাম আহি যাব। তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ FTO নম্বৰ আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ঘৰৰ FTO নম্বৰ কোনটো হয়। ইয়াত যিটো আপোনালোকৰ ঘৰৰ FTO নম্বৰ হয়, এতিয়া আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে FTO নম্বৰৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত চাব ফাৰ্ষ্ট আহি যাব পঞ্চায়ত, তাৰপিছত আহি যাব আপোনাৰ গাঁৱৰ নাম, ইয়াত আহি যাব আপোনাৰ ঘৰৰ ID নম্বৰ আহি যাব, আৰু এইফালত আপোনালোকৰ ফুল নাম আহি যাব। ইয়াত আপোনাৰ বেংকৰ নামটো আহি যাব, কিমান তাৰিখে কিমান টকা সোমাইছে আপোনাৰ একাউণ্টত, ইয়াত ডিটেইলছ সম্পূৰ্ণ আহি যাব এনেকুৱাকৈ। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে নাজানে যে আপোনাৰ কোনটো একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে, আপোনালোকে এনেকুৱাকৈ চৰকাৰী ঘৰৰ ট্ৰানজেকশ্যনটো চেক কৰিব লাগিব। আৰু যদি আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰটো নাজানে, কেনেকুৱাকৈ আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰটো চেক কৰিব, নেক্সট ভিডিঅ'ত দেখুৱাই দিম। বহুতো খেলিবলৈ হৈ আছে, আপোনালোকে এনেকৈ চেক কৰিব যে আপোনাৰ কোনটো একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে আৰু কিমান টকা সোমাইছে, কিমান তাৰিখে সোমাইছে। আপোনালোকে এনেকুৱাকৈ আপোনাৰ নিজৰ মোবাইলৰ পৰা আজিয়ে চেক কৰক এনেকৈ।